Good evening everyone. মই শৰ্মিলা মহন্ত আজি খুব সুন্দৰ এটি পেজৰ পৰা লাইভ আহিলো অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা খুব ধুনীয়া এটি পেজ হয় থাকিম কিছু সময় আপোনালোকৰ লগত কথা পাতিম সো আপোনালোকে যদি মোৰ বিষয়ে কিবা জানিব বিচাৰে তেতিয়া আপোনালোকে মোৰ বিষয়ে কি যদি কিবা জানিব বিচাৰে তেতিয়াহলে মোক সুধিব পাৰে মই কিছু সময় থাকিম অলপ গান গাম আপোনালোকৰ অনুৰোধৰ গীত গাম সো উপেন নাৰ্জাৰী হাই গুড ইভিনিং উপেন নাৰ্জাৰী সো মই পুনৰবাৰ কৈছোঁ খুব ধুনীয়া এটি পেজ হয় অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা আজি সঁচাকৈ খুব ভাল লাগিছে পেজটোৰ পৰা লাইভ আহি আৰু কোনো নাই নেকি যদি কোনোবাই চাই আছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰক তেতিয়া মোৰ সুবিধা হ'ব কথা পাতিবৰ কাৰণে যদি মোৰ বিষয়ে কিবা মোৰ পৰা কিবা জানিব বিচাৰিছে তেতিয়াহ'লে মোক পোনপটীয়াকৈ আপোনালোকে সুধিব পাৰে মই আছোঁ আপোনালোকৰ লগত কিছু সময় থাকিম কথা পাতিম গান গাম অলপ ধেমালি কৰিম সকলোৱে চ' আপোনালোকে প্লিজ কমেণ্ট কৰক তেতিয়া মোৰ সুবিধা হ'ব কথা পাতিবৰ কাৰণে পুনৰবাৰ কৈছোঁ খুব ধুনীয়া পেজটি অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা আপোনালোকে প্লিজ পেজটি লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ অসমৰ বিভিন্ন সাংস্কৃতিক জগতৰ বিশেষকৈ বিভিন্ন বা বাতৰিবিলাক এই পেজটোৰ জৰিয়তে আমি পাওঁ মোৰ খুব ভাল লাগে পেজটো আৰু বিভিন্ন নপুৰণি কলা কুশলীৰ লগত আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব যেনেকৈ আজি মই আহিলোঁ লাইভত তেনেকৈ বহুত কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আগতে আহি গৈছে পেজটোত লাইভত আজি মই এইখিনিতে পেজটোৰ এডমিন মৃদুল বৰাক স্পেচিয়েলি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান ধুনীয়া পেজটিত লাইভ অহা সুবিধাখিনি দিয়াৰ কাৰণে চেং মিকা দেউৰী হাই চিষ্টাৰ গুড ইভিনিং উপেন নাৰ্জাৰী হয় বাইদেউ ঠিক আছে মই এটি খুব মোৰ ভাল লগা এটি গীত গাইছোঁ প্ৰথমতে তাৰপিছত আৰু আপোনালোকৰ অনুৰোধৰ গীত গাম মই মৰমে ধুৱাই নিয়া জোনাক কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি মৰমে ধুৱাই নিয়া জোনাক কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি এই নিৰিবিলি গধূলি মনৰ গোপন অবুজ কথা কেনেকে বাৰু মই কওঁ উমি জ্বলা গীতৰ কামনা কেনেকে বাৰু দেখুৱাওঁ বুকুৰ মাজত দেখোন অযুত তৰাৰ ধেমালি তাতে যে পাতো সপোন মেলা তোমাৰ সতে উমলি মৰমে ধুৱাই নিয়া জোনাক কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি ধন্যবাদ সঁচাকৈ খুব ভাল লাগিছে আজি লাইভত আহি তাতে এইখিনি আৰু এটা আজি সঁচাকৈ খুব ভাল দিন খুব ধুনীয়া এটি দিনত মই আপোনালোকৰ মাজত আহিলোঁ আজি যিহেতু ফ্ৰেণ্ডশ্বিপ ডে আপোনালোক সকলোৱে জানে চ' মোৰ ফালৰ পৰা সকলোকে হেপী ফ্ৰেণ্ডশ্বিপ ডে আমাৰ বন্ধুত্ব যাতে সদায় এনেকৈয়ে থাকক আৰু অতি সুন্দৰ গীত বহুত ধন্যবাদ সঁচাকৈ গানটো বৰ সঁচাকৈ খুব ভাল গীত আৰু মোৰ ওৱান অফ মাই ফেভৰেট ছং আৰু কোনো নাই নেকি কাৰো কমেণ্ট
নাই একো। যদি কাৰো একো কমেণ্ট নাপাওঁ মই লাইভটোত বেছি সময় থাকিব নোৱাৰিম তেতিয়াহ'লে। আৰু যদি আপোনালোকৰ মোৰ পৰা কিবা জানিবলগীয়া আছে প্লিজ মোক সুধিব পাৰে। কিবা গান গাবলগীয়া যদি আছে, মই যদি কিবা গান গাব লাগে আপোনালোকৰ বাবে, চ' মোক ক'ব পাৰে, তেতিয়া মই গাব পাৰিম। উপেন নাৰ্জাৰী, চ' চুইট ভইচ বাইদেউ, বহুত বহুত ধন্যবাদ। আছোঁ আচ্ছা, যদি কিবা গানৰ অনুৰোধ আছে মোক ক'ব পাৰে। আজি যিহেতু ফ্ৰেণ্ডশ্বিপ ডে' মই কৈছোঁৱেই, ঠিক আছে, মই এটা ফ্ৰেণ্ডশ্বিপ ডে' স্পেচিয়েল মোৰ সকলো ফ্ৰেণ্ডছক ডেডিকেট কৰিছোঁ গীতটো। মই অলপমান গাই দিছোঁ। এটি খুব পুৰণি ভাল লগা হিন্দী গীত। ইউৰ মষ্ট ৱেলকাম বাইদেউ। আপোনাৰ চিষ্টাৰ, আপোনাৰ নিউ ছং এটা গাবচোন নিশ্চয়। ঠিক আছে, মই অলপমান এটি ফ্ৰেণ্ডশ্বিপ ডে' স্পেচিয়েল গান গাইছোঁ। ये दोस्ती हम नहीं छोड़ेंगे, तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। ये दोस्ती हम नहीं छोड़ेंगे, तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे, तेरा साथ ना छोड़ेंगे, तेरा साथ ना छोड़ेंगे। ধন্যবাদ। ইয়ৰ মষ্ট, আপোনাৰ নিউ ছং এটা গাবচোন। মোৰ নিউ ছং, ঠিক আছে। নিউ ছং মানে আপোনালোকৰ মই এতিয়া নতুন গান কৰা নাই বাৰু, বাট এইবাৰ এপ্ৰিলত মোৰ এটি গীত ৰিলিজ হৈছিলে, ধিপ ধিপ, এটি বিহুসুৰীয়া আধুনিক গীত। গীতটো লিখিছিলে আমাৰ সকলোৰে মৰমৰ সত্যজিৎ কলিতা দাই, আৰু মিউজিক কৰিছিলে আমাৰ সকলোৰে মৰমৰ দাদা, সকলোৰে চিনাকি শেখৰ গোস্বামী দাই মিউজিক কৰিছিলে। আৰু ভিডিঅ'টিত এক্টিং কৰিছিলে বিবেক আৰু পঞ্চী। চ' মই সেই বিহুসুৰীয়া আধুনিক গীতটো অলপমান গাই দিছোঁ। আপোনালোক হয়তো বহুতে গীতটো শুনিছে, আৰু যিসকলে শুনা নাই আজি শুনিব। হুই ধীপ 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 বুকু কহৰে ধীপ 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 বুকু কহৰে ধীপ 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 বিহু তলিত মুকে দেখি কিয় মাৰা চকু টিপ ঢুলতি বজুৱানা অ মোৰে বহনা পেপাতি বজুৱানা অ মোৰে বহনা তোমালৈ দু চাই 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 বিহুকে ফাঁকি গায় নাচিমে মই কঁকাল ঘূৰাই। ওই ধীপ 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 বুকু কহৰে ধীপ 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 বুকু কহৰে ধীপ 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 বিহু তলিত মুকে দেখি কিয় মাৰা চকু টিপ। ধন্যবাদ। আৰু নাই নেকি? আজি মানুহবিলাক ক'ত গ'ল? লাইভত অহা নাই যে কোনো। এই মজা, ধন্যবাদ, বহুত বহুত ধন্যবাদ। অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা, খুব ধুনীয়া পেজ হয়। পেজটো পুনৰবাৰ কৈছোঁ, আপোনালোকে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ বিভিন্ন সাংস্কৃতিক জগতৰ বিভিন্ন কলা কুশলীবিলাকৰ লগত আপোনালোকে এনেকৈ পোনপটীয়াকৈ কথা পাতিব পাৰিব। আৰু কোনো নাই কিজানি বাইদেউ, আপুনি বড়ো ছং
গাব পাৰিবনে নাই পাৰে যদি এটা গাই দিবচোন নিশ্চয় গাম বড়ো চং মই ষ্টেজ বিভিন্ন মঞ্চত গাইছোঁ মই গাম বাৰু নিশ্চয় গাম অলপ পিছত গাই আছোঁ চেং গা দেউৰী হা লাইভত অহা নাই পিছত ভিউৱাৰ্ছ হ'ব দিয়া আচ্ছা ঠিকে আছে তুতু সোণোৱাল সুন্দৰ কণ্ঠ হিলে হিলে আই ৰিকুৱেষ্ট দিছ চং প্লিজ হিলে হিলে আই মিন হিলে হিলে ঠেকা খালে গীতটোৰ কথা কৈছে নেকি তুতু সোণোৱাল চ' মই একচুৱেলি বুজি পোৱা নাই আপুনি প্লিজ ভালকৈ কওক হিলে হিলে ঠেকা খালে নিজৰাৰে পানী এই গীতটোৰ কথা কৈছে নেকি আপুনি হিলে হিলে ঠেকা খালে নিজৰাৰে পানী এছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি ৰং দিলে হানি ৰং দিলে হানি হিলে হিলে ঠেকা খালে নিজৰাৰে পানী এছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি ৰং দিলে হানি ৰং দিলে হানি বৰৰীয়া বৰণীয়া আলসুৱা ফুলে হালি জালি মন ঢালি কিনো কথা ক'লে মনে যে বিচাৰে মন কোনে দিব আনি এছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি ৰং দিলে হানি ৰং দিলে হানি বুকু জোৰ তুমি দূৰ দূৰণিৰ দিং মই নামনিৰ দূৰ তুমি উখতিং টিঙে টিঙে কাৰিঙে তুলি গ'ল ধো গানে গানে কাৰ গানে বৰহিলে মোক নাচনি নিজৰাজনী কাৰ পাত্ৰাণী এছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি ৰং দিলে হানি ৰং দিলে হানি হিলে হিলে ঠেকা খালে নিজৰাৰে পানী এছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি 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 ধন্যবাদ ইমান ধুনীয়া গীতটো অনুৰোধ কৰাৰ কাৰণে সঁচাকৈ বহুত ভাল লাগে গীতটি ওৱান অফ মাই ফেভৰেট চং এইটো আৰু মানে কি হয় আমাৰ যিবিলাক পুৰণি অসমীয়া গীত গানবিলাক আমি ভাল লাগে গাই বহুত ভাল পাওঁ স্পেচিয়েলি মই যেতিয়া আমি বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিবলৈ যাওঁ তেতিয়া মই গাওঁ যেতিয়া সুবিধা পাওঁ এইবিলাক গান গাওঁ আৰু কোনো নাই কিজানি ন কাৰো একো কমেণ্ট নাই মজা লাগিছে হিলে হিলে অঁ ধন্যবাদ যেতিয়া হিন্দী এটা গাব নেকি দাংগল মুভি নেনা চাব আচ্ছা ঠিক আছে দাংগল মুভিৰ নেনা গানটো মোৰ এতিয়া একচুৱেলি মনত নাই চ' মই বেলেগ এটা হিন্দী গাই দিছোঁ অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা বিহু এটা গাই দিবা নিশ্চয় বিহুটো গাবই লাগিব যিহেতু বিহু বহুত ভাল পাওঁ बातें ये कभी ना तू भूलना कोई तेरे खातिर है जी रहा जाए तो कहीं भी ये सोचना कोई तेरे खातिर है जी रहा तू जहाँ जाए महफूज हो तू जहाँ जाए महफूज हो दिल मेरा मांगे बस ये दुआ बातें ये कभी ना तू भूलना कोई तेरे खातिर है जी रहा जाए तो कहीं भी ये सोचना कोई तेरे खातिर है जी रहा মতিবুৰ ৰহমান ভেৰি নাইচ ছং থেংক ইউ
একচুৱেলি নাইনা চংটো লেডিজ ফাৰ্ষ্টত শুনিলে বিৰাট ভাল লাগে একচুৱেলি হয় গানটো বহুত ভাল লাগে কিন্তু এতিয়া মোৰ মনত নাই সেইকাৰণে মই গাব পৰা নাই তুতু সোণোৱাল ধন্যবাদ সঁচাকৈ মোৰো ভাল লাগিল আপুনি ইমান ধুনীয়া গীতটো অনুৰোধ কৰাৰ কাৰণে তা দেউৰী মজা ধন্যবাদ মোৰ ফেভৰেট এইটো চং হোৱা হয় নেকি বঢ়িয়া মোৰো ভাল লাগে দেই মোৰ গান যিহেতু বিহুৰ অনুৰোধ আহিছে চ' এতিয়া বিহু গীত গাইছোঁ বিহু আমাৰ জুবিনদাৰ বিহুবিলাক বেছি ভাল লাগে হয়নে চ' এতিয়া অলপমান পুৰণি ভাল লগা বিহুগীত গাইছোঁ যিহেতু যদিও বিহুগীতটো পুৰণা কিন্তু আজিও সকলোৱে গীতটো খুব ভাল পায় চ' সেই বিহুগীতটো মই অলপমান গাই দিছোঁ ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগত ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানৈ ঐ জানৈ ঐ জানৈ আহিল বৰদৈচিলা ঐ জানৈ দিলে বিহুৰ বতৰা ঐ জানৈ জাকে জাকে বিহুৱাৰ ঐ জানৈ ৰঙত হয় বলীয়া ঐ জান তুমি আহিবা ঐ জান কপৌ ফুল আনিবা ঐ জান মোৰ ঢিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জানৈ ঐ জানৈ মোৰ ফেভৰেট এইটো চং চিষ্টাৰ আপোনাৰ ভইচটো চ' কিউট থেংক ইউ ছ' মাছ ৰোমেণ্টিক লাভ চং আই লাইক মোৰো ভাল লাগে দেই হয় জুবিনদাৰ গাই দিয়া মই গালোঁ জুবিনদাৰ গানেই গালোঁ এইমাত্ৰ মই আৰু এটা জুবিনদাৰ গান অলপ পিছত গাম বাৰু আৰু 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 এইবাৰ মই এটি নিজৰ গীত গাইছোঁ যিহেতু 2016ত মোৰ এটি গীত ৰিলিজ হৈছিলে মায়ঙৰে বেজ আপোনালোকৰ হয়তো বহুতেই গীতটো শুনিছে আৰু যিসকলে শুনা নাই শুনিব এতিয়া আৰু ভাল পালে মোৰ ভাল লাগিব মায়ঙৰে বেজ জুবিনদা আৰু মই গাইছিলোঁ আমাৰ ৰিংকু মজুমদাৰ দায়ে গানটো খুব ধুনীয়াকৈ লিখিছিল আৰু মিউজিক কৰিছিলে শুভদা আৰু ভিডিঅ' ডাইৰেকশ্যন কৰিছিলে চিকান্দাৰ পাছৱান দায়ে আৰু ভিডিঅ'টোত এক্টিং কৰিছিলে আমাৰ সকলোৰে চিনাকি প্ৰিয়ংকা বৈশ্য আৰু আমাৰ পংকজ ইংতি দায়ে সেই গীতটো মই অলপমান গাই দিছোঁ ঐ মায়ঙৰে বেজ ঐ বুঢ়া দেহৰ দেজ বুঢ়া কালত যাদু কৰি চুঙাত ভৰাই নেজ ঐ বহিব দিলে পীৰা খাবলৈ দিলে চিৰা 10 টকাত কৰাই বোলে দৰা কইনাৰ বিয়া ঐ মায়ঙৰে বেজ ঐ বুঢ়া দেহৰ দেজ বুঢ়া কালত যাদু কৰি চুঙাত ভৰাই নেজ ঐ তোমাৰ মোৰে প্ৰেম কাহিনী বহুত পুৰাণা তাৰে অকণ মৰম মোকো বাকী দিয়া না বাকীত লোৱা মৰমখিনি বুকুত সাঁচি থ'ম তাৰে অকণ কৰোঁ লুকি পিছত বাৰু কম ফিলিং ফিলিং মন নহয় বিকৰ্ষণ দেও আমাৰ মাজত বঢ়াই দিয়া আকৰ্ষণ ঐ ফিলিং ফিলিং মন নহয় বিকৰ্ষণ দেও আমাৰ মাজত বঢ়াই দিয়া আকৰ্ষণ ঐ মায়ঙৰে বেজ ঐ বুঢ়া দেহৰ দেজ বুঢ়া কালত যাদু কৰি চুঙাত ভৰাই নেজ ধন্যবাদ খুব গৰম দেই যোজনা এটা গাই দিয়া নিশ্চয় গাম সুন্দৰ গ্ৰন্থ তুতু সোণোৱাল থেংক ইউ ছ' মাছ অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা শুনিছোঁ গোৱা মায়ঙৰে বেজ হয় শুনিছিলোঁ তথাপিও গাই দিয়া মই গালোঁ ক'ত গ'ল আৰু কোনো নাই চাগে ন ঠিক আছে মই আৰু বেছি সময় নাথাকিম আপোনালোকৰ মাজত
খুব ধুনীয়া পেজ অসমৰ নৱপ্ৰজন্মৰ গায়ক গায়িকা আপোনালোকে প্লিজ পেজটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি মোৰ সঁচাকৈ বহুত ভাল লাগিল আপোনালোকৰ মাজত লাইভ আহি খুব ধুনীয়া ধুনীয়া গানৰ অনুৰোধ কৰিলে নাজানো মই কিমান ৰাখিব পাৰিছোঁ আৰু সকলোৰে অনুৰোধবিলাক মই যিমান পাৰোঁ ৰাখিব চেষ্টা কৰিছোঁ তাৰ মাজতে যদি কাৰোবাৰ অনুৰোধ ৰখি গৈছে মই বহুত বহুত দুখিত মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত আৰু স্পেচিয়েলি মই মৃদুল বৰাক বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান ধুনীয়া পেজটিত লাইভ অহা সুবিধাখিনি দিয়াৰ কাৰণে সঁচাকৈ খুব ধুনীয়া লাগিল লাইভত আহি পিছত পুনৰ কেতিয়াবা লগ পাম বিহুৰ যোজনা এটা গাইডে ঠিক আছে কৈ আছিলে তেতিয়াও মই পাহৰিছোঁ ঠিক আছে শেষত এতিয়া বিহুৰ এফাকি যোজনা গাই মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ হৈ জানো সেই তই যে কলিয়া অলিয়া বলিয়া ও মুকে কৰি গলি ও বাউল সেই জালিকাদা বেৰে দি হুহুৰি মাৰিলি ঐ হুৱা ভাতক কৰিলি চাউল বহুত 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 ধন্যবাদ সকলোকে ভাল লাগিল সকলোকে লগ পাই কথা পাতিলোঁ বহুত ধুনীয়া সময় কটালোঁ আপোনালোকৰ লগত পুনৰবাৰ কৈছোঁ পেজটো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব চ' পিছত কেতিয়াবা পুনৰ লগ পাম চ' এতিয়া বাই বাই